যদি আপোনাৰ এই 5টা গুণ আছে তেন্তে আপুনি গম পাব যে আপুনি বুদ্ধিমান। এজন জ্ঞানী মানুহে কেতিয়াও নিজকে জ্ঞানী বুলি ক'ব নালাগে। তেওঁৰ আচৰণ, কথা, কৰ্ম ইত্যাদিৰ দ্বাৰা বুজিব পাৰি। এতিয়া কথা হ'ল, কিহৰ বাবে তেওঁলোকে নিজকে স্মাৰ্ট বুলি ভাবে? বাকী সকলোৱে তেওঁলোকৰ দৰে নহয় কিয়? কাৰণ তেওঁলোকৰ কিছুমান বিশেষ গুণ আছে। নিজৰ ভিতৰৰ সেইবোৰ আয়ত্ব কৰিব পাৰিলে আপুনি এজন জ্ঞানী ব্যক্তি হৈ পৰিব। তেন্তে জনা হওক এই গুণবোৰ কি কি। 1 নম্বৰ, কিতাপ পঢ়া। বুদ্ধিমান মানুহে পঢ়া শুনাক তেওঁলোকৰ দৈনন্দিন কাম কাজৰ এক অপৰিহাৰ্য অংগ কৰি তোলে। তথ্য শাসন আৰু ধৰি ৰখাৰ ক্ষমতাৰ বাবে পঢ়াৰ অভ্যাসে বুদ্ধিমত্তা বিকাশত সহায় কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে বিশেষকৈ কেৱল পঢ়াৰ অভ্যাসে মগজুৰ সংযোগ উন্নত কৰাত সহায় কৰে। পঢ়োতে আমি আন কাৰোবাৰ মনত সোমাই মানুহ, ধাৰণা, পৰিস্থিতি আন দৃষ্টিকোণৰ পৰা চাব পাৰোঁ। ফলত চৰিত্ৰ এটাৰ আৱেগিক বৃদ্ধি আৰু একে অভিজ্ঞতাৰ মাজেৰে পাৰ নোহোৱাকৈ প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ ক্ষমতাৰ পৰা মই উপকৃত হওঁ। গতিকে যদি আপুনি পঢ়ি ভাল পায় তেন্তে আপুনি বুদ্ধিমান মানুহৰ এটা সাধাৰণ অভ্যাসৰ অধিকাৰী আৰু আপুনি সঁচাকৈ এজন বুদ্ধিমান ব্যক্তি। 2 নম্বৰ, কৌতূহলী আৰু সৃষ্টিশীল। বহুত কৌতূহলে মানুহক অধিক অনুসন্ধিৎসু কৰি তোলে। ফলত তেওঁলোকে সঠিক গৱেষণা কৰিলে বা কোনো বিশেষ বিষয়ৰ ওপৰত প্ৰশ্ন কৰিলে অধিক জ্ঞান লাভ কৰে। কৌতূহলী হ'লে অধিক মৌলিক ধাৰণা পোৱা যায়, যাৰ ফলত সৃষ্টিশীলতাৰ সৃষ্টি হয়। কৌতূহলী হোৱাটো অধিক বুদ্ধিমান লোকৰ অন্যতম অভ্যাস। 3য়তে, উৎপাদনশীলতা। আটাইতকৈ বুদ্ধিমান মানুহে নিজৰ ব্যক্তিগত উৎপাদনশীলতা আয়ত্ব কৰি সকলো আশাক অতিক্ৰম কৰি পৃথিৱীত স্থায়ী পৰিৱৰ্তন আনিছে। তেওঁলোকে নিজৰ মূল্যবোধ আৰু নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সমগ্ৰ জীৱনটোৰ পৰিকল্পনা কৰিছে। এজন বুদ্ধিমান ব্যক্তিৰ উৎপাদনশীলতাৰ বৈশিষ্ট্যবোৰ থাকে। আপোনাৰ জীৱন যিমানেই ব্যস্ত নহওক কিয় আপোনাক ট্ৰেকত ৰাখিব পৰা উৎপাদনশীলতা ব্যৱস্থা ডিজাইন কৰাৰ কথা চিন্তা কৰক। 4 নম্বৰ, নিজকে সমৃদ্ধ কৰক। বুদ্ধিমান মানুহে অহৰহ নিজকে সমৃদ্ধ কৰে। তেওঁলোকে প্ৰতিটো সমস্যাক শিক্ষণৰ সুযোগ হিচাপে লয় আৰু তেওঁলোকে নিজৰ পৰিস্থিতিৰ অজুহাত দেখুৱাব নোৱাৰে। তেওঁলোকৰ বাবে যিকোনো ব্যৰ্থ পৰীক্ষা বা প্ৰচেষ্টা মাত্ৰ নতুন তথ্য। কঠিন আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিক শিক্ষণৰ সুযোগ হিচাপে চাবলৈ মানসিকতা সলনি কৰাৰ অভ্যাসে সমৃদ্ধিৰ দিশত আগুৱাই লৈ যায়। যদি আপোনাৰ এই ধাৰণাৰ মানসিকতা আছে তেন্তে আপুনি জানে যে আপুনি এজন বুদ্ধিমান ব্যক্তি। 5 নম্বৰ, আপোনাৰ স্মাৰ্টনেছৰ কথা নক'ব। বুদ্ধিমান মানুহে আনে তেওঁলোকক কেনেদৰে গ্ৰহণ কৰে সেই বিষয়ে চিন্তা নকৰে। মনটো ডাঙৰ কৰাত ব্যস্ত। তেওঁলোকে নিজৰ জ্ঞানক লৈ গৰ্ব নকৰে, প্ৰয়োগ কৰে। তেওঁলোকে মনোযোগী শ্ৰোতা, আনৰ কথা ভালদৰে শুনে আৰু আনক কথা ক'বলৈ দিয়ে। বুদ্ধিমান মানুহে জটিল কথাবোৰ ইমান সহজ আৰু সহজভাৱে বুজাবলৈ সক্ষম হয় যে প্ৰায় সকলোৱে বুজি পায়। গতিকে তেওঁলোকে নিজৰ স্মাৰ্টনেছৰ বিষয়ে একো ক'ব নালাগে। তেওঁলোকৰ কথা, আচৰণ আৰু কামে তেওঁলোকৰ স্মাৰ্টনেছ দেখুৱাইছে। ধন্যবাদ।